হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ পৰা আপোনালোকে গ্ৰেড 4-ৰ অসম পুলিচৰ গ্ৰেড 4-ৰ ভেকেঞ্চিৰ কাৰণে বহুতজনে ৰৈ আছিলে। অসম পুলিচৰ গ্ৰেড 4-ৰ কাৰণে কিয় ৰৈ আছিলে আপোনালোকে সকলোৱে গম পায় যে তাতে তাৰ ভিতৰত গ্ৰেড 4-ৰ ভিতৰত GD পোষ্ট আছে, আপোনালোকৰ কমাণ্ডো পোষ্ট আছে, পুলিচৰ পোষ্ট আছে, সকলোৰ পোষ্ট আছে। পোষ্টৰ বিষয়ে এটা সৰু কথা মই জনাব বিচাৰিছোঁ। সকলোৰ আপোনালোকৰ TPT মানে ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্টবিলাক হৈ গ'ল, ফিজিকেল হৈ গ'ল, আপোনালোকৰ যিমানখিনি অ'ৰেল হ'ব লগা আছিলে সকলোখিনি হৈ গ'ল। আপোনালোকৰ যেনেকৈ বাৰ আছিলে, কোনোবা কবলাৰ আছিলে বা ৱাটাৰ কেৰিয়াৰ আছিল বা SK আছিলে, ঠিক আছে, সকলোৰ কামখিনি মানে টেষ্ট লোৱাখিনি হৈ গ'ল। এতিয়া সকলোৱে বহুত দিনৰ পৰা ৰৈ আছে, যে মোকো কমেণ্ট কৰিছে যে ছাৰ ৰিজাল্টটো কেতিয়াকৈ দিব। ৰিজাল্টটো বহুত দিনৰ পৰা ৰৈ আছোঁ, কিন্তু ৰিজাল্ট এতিয়ালৈকে একো খা খবৰ নাই ৰিজাল্টৰ কি হ'ল। চ' অসম পুলিচৰ ভিতৰত গ্ৰেড 4-ৰ ৰিজাল্টটো বহুত সোনকালে আপোনালোকে পাব, সক্ষম হ'ব। চিন্তা কৰিব লগা নাই। এসপ্তাহ বা 10 দিনৰ ভিতৰত এইটো লিখি ৰাখিব পাৰে। এসপ্তাহ বা 10 দিনৰ ভিতৰত আপোনালোকে বহুত ভাল খবৰ এটা পাব।